দুদিনমান আগতে এই গহনাটোৰ কমিউনিটি পোষ্ট এটা দিছিলোঁ আৰু আজি কেনেকৈ বনালোঁ সেইটোৰ ওপৰত ফুল ভিডিঅ'টো আপলোড কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আগৰ ভিডিঅ'ত দিছোঁৱে মই কি পেপাৰ ইউজ কৰোঁ আৰু সেই পেপাৰটোৱে এই ডিজাইন মতে কাটি লৈ তাৰে ওপৰত ক্লেৰে ডিজাইনটোৰ শ্বেপত কাটি যাম। মল্ডেড ক্লেৰ এই দুটা পেকেটৰ সমান সমান জোখত দুটা বল বনাই লৈছোঁ। মিক্স কৰোঁতে এয়া দেখিছেনে হাততে লাগি ধৰিছে। এইটো ঠিক আটাৰ নিচিনাই বস্তু হয়। আমি ৰুটিটো বেলোতে যেনেকৈ তেল বা আটা লগাই বেলিব লাগে ঠিক সেইদৰে ইয়াতেও পাউডাৰ লগাই লগাই এইটো মাৰি ল'ব লাগে। তাৰপাছত মাৰা হোৱাৰ পাছতে আকৌ এই কাগজটোতে কাটি থৈ দিছিলোঁ সেইটোৰ ওপৰতে আকৌ ক্লেটো লগাই সেইটো শ্বেপতে কাটি যাম। ইয়াতে মই এটা বস্তু কাটি ল'ব পাহৰিছিলোঁ, যিটো কাগজটো কাটোতে একেলগে কাটি ল'ব লাগে, যিটো ওপৰত ৰাউণ্ড আছে সেইটো। আৰু মই এনেকৈ এটা ৰিঙৰ সহায়ত এইটো ৰাউণ্ড শ্বেপত কাটি লৈছোঁ। আপোনালোকে যি ডিজাইনে দিয়ে সেইটো একেবাৰে কাগজটোত আঁকি কেনে কাটি ল'ব। এই ছেটটো আচলতে অৰ্ডাৰছৰ হয়, যিহেতুকে বনামেই সেইকাৰণে ভিডিঅ'টো একেবাৰে বনাই দিলোঁ। আপোনালোকেও আৰু কেনেকুৱা গহনা চাব বিচাৰে সেইটো মোক জনাই দিব দেই। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আগলৈকে দিয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যনো পাব। আৰু এতিয়া কৰি আছোঁ আউটলাইনিঙৰ কামটো, আৰু মই আউটলাইনিং এনেদৰেই কৰোঁ। বহুতে বেলেগ বেলেগ ধৰণৰ কৰে, সেইবোৰো কৰিব পাৰে। আগৰ ভিডিঅ'ছবোৰত কি আউটলাইনিং ইউজ কৰোঁ, কালাৰ কি ইউজ কৰোঁ, বাৰ্নিছ কি ইউজ কৰোঁ সেইবোৰ গোটেইখিনি দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। এয়া মোৰ গোটেইবোৰতে আউটলাইনিঙৰ কামটো হৈ গ'ল আৰু হৈ যোৱাৰ পাছতে শুকাব দিছোঁ। শুকাব দি তাৰ ওপৰত কৰিছোঁ কালাৰ। আকৌ ৰেড কালাৰটো শুকাব দি এই গল্ডেন কালাৰটো আউটলাইনিংটোত কৰি দিম। তাৰ পাছতে ছাইডবোৰো গল্ডেন কালাৰেই ইউজ কৰি দিব। আৰু ওপৰ ছাইডটোতো কালাৰ কৰিলে সমানে বেক ছাইডতো কালাৰটো কৰি দিব লাগিব। তাৰ পাছতে গোটেইখিনি কালাৰ শুকাব দি লাষ্ট ফিনিচিঙৰ কাৰণে বাৰ্নিছ কালাৰটো দিব লাগিব, যিটো আপোনাৰ গহনাটো শ্বাইনিং কৰি ৰাখিব। তাৰ পাছতে আকৌ অলপ টাইম ৰ'দত দি দিব শুকাবৰ কাৰণে। এঘণ্টা সময় মই শুকাব দি কাৰণে তাৰ পাছতে মণি গাঁঠিম। এতিয়া মণি গাঁঠিবৰ কাৰণে মই এনেকুৱা তাঁৰ প্লাষ্টিক তাঁৰ লৈছোঁ, ৰঙা সৰু সৰু মণি লৈছোঁ আৰু গল্ডেন মণি। ইয়াতে মই লৈছোঁ 5ডাল তাঁৰ আৰু 5ডাল জোখত এনেকৈ কাটি লৈছোঁ সমান সমান জোখত। তাৰ পাছতে মণিকেইটা ভৰাই গৈছোঁ। এতিয়া মই 5ডাল তাঁৰৰ এডাল এডাল তাঁৰ লৈ মণিকেইটা ভৰাই যাম। এডাল তাঁৰত লৈছোঁ মই 15টাকৈ মণি। ৰেড মণিকেইটা ভৰাই হোৱাৰ পাছতে আকৌ 5ডাল তাঁৰ যোৰা লগাই গল্ডেন মণিকেইটা ভৰাই গৈছোঁ।
শেষত টাৰ্চেলডাল গাঁঠি এই প্লাষ্টিক ঝুমকাকেইটাও লগাই দিছোঁ। আৰু এইটো হ'ল ফাইনেল লুক। জনাবচোন দেই কেনেকুৱা লাগিছে। এইফালে মই পিন্ধি দুটামান ফটো আৰু ভিডিঅ' লৈ ল'লোঁ, কাৰণ বস্তুটো পিন্ধাৰ পাছতহে গম পায় ন কেনেকুৱা লাগিছে দেখিব। আপোনালোকৰো যদি ভাল লাগিছে মোৰ ইনষ্টাগ্ৰাম পেজ হেপিলি হেণ্ডমেড 1 পেজটোত অৰ্ডাৰ কৰিব পাৰে। আজিলৈ বাই।